Hello everyone, মই সুমি আপোনালোক সকলোকে স্বাগতম জনাইছো সুমি's লাইফষ্টাইল এণ্ড ব্লগৰ এক নতুন ভিডিঅ'লৈ। আশা কৰিছো আপোনালোকৰ সকলোৰে ভাল আৰু আজি ভিডিঅ'টো এটা ৰেচিপি ভিডিঅ' হয়। আজি ভিডিঅ'ত মই দুটা ৰেচিপি লৈ আহিছো আৰু দুটাই ৰেচিপি অসমীয়া থলুৱা খাদ্য হয়। কল পচলাৰে বনোৱা হয় আৰু এটা আমিষ হয় আৰু আনটো নিৰামিষ হয়। আশা কৰিছো আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আৰু যদি ভাল পায় তেনেহ'লে এটা লাইক কৰিলে নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ফ্যামিলি ফ্ৰেণ্ডছৰ মাজলৈ শ্বেয়াৰ কৰিব আৰু কমেণ্টত মোক জনাব যে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ কাষতে থকা সাবস্ক্ৰাইব বাটনটো হিট কৰি দিব আৰু অল কৰি দিব, তেতিয়া আহিবলগীয়া সকলো নটিফিকেশ্যন আপোনালোকে তেতিয়া পাই থাকিব। তেনেহ'লে বলক আজি ভিডিঅ'লৈ আগবাঢ়োগে। কল পচলা আমাৰ স্বাস্থ্যৰ কাৰণে বহুতেই বেছি উপকাৰী। ই আমাক তেজ বৃদ্ধি হোৱাত সহায় কৰে আৰু এনিমিয়া হোৱাৰ পৰা ৰক্ষা কৰে। পচলা আমাৰ কিডনিৰ কাৰণেও বহুত ভাল আৰু ৱেট লছটোতো বহুতখিনি সহায় কৰে আৰু ইয়াৰ গুণাগুণ বহুত আছে। আজি আপোনালোকৰ লগত মই দুটা ৰেচিপি শ্বেয়াৰ কৰিম। প্ৰথম ৰেচিপিটো হৈছে চিকেনৰ লগত কল পচলা কিদৰে বনোৱা হয়। প্ৰথমতে পচলাৰ ওপৰৰ অংশখিনি এনেদৰে গুচাই ল'ব লাগে আৰু সেয়া সকলো মানুহে গম পায় আৰু কটাৰ চিষ্টেমবোৰ চাগে চবৰে বেলেগ বেলেগ। আমি এনেকৈ পাতলা পাতলাকৈ গোল গোলকৈ প্ৰথমতে কাটি লওঁ গুচাই পেলাই আৰু অকণমান নিমখ দি পেলাই গোটেইখিনি মোহাৰি লওঁ আৰু গোটেই পচলাখিনি খচি পেলাই ইয়াৰ যিটো কলা পানী থাকে সেইখিনি পেলাই দিওঁ। মাংসখিনিৰ কাৰণে প্ৰথমতে মই এতিয়া পিঁয়াজখিনি পাতলা পাতলাকৈ কাটি লৈছোঁ। পিঁয়াজ কাটি হোৱাৰ পিছত মই আলু কাটি লৈছোঁ আৰু আলু লৈছোঁ মই এটা এফাল। আৰু আনফালে এয়া পচলা, মই গোটেইখিনি পচলা নবনাওঁ, আধাটো মই এতিয়া মাংসৰ কাৰণে বনাম আৰু আধাটো মই আনটো ৰেচিপিৰ কাৰণে থ'ম। আৰু এয়া হৈছে চিকেনখিনি অকণমান সৰু সৰু পিচ হ'লে বেছি ভাল হয়। আৰু আনফালে মই কেৰাহীখন গৰম কৰিলোঁ আৰু তাত প্ৰয়োজন অনুসৰি মিঠাতেল দিছোঁ। মিঠাতেলখিনি যেতিয়া গৰম হৈ আহিছে তাত মই এখিলা তেজপাত এনেকৈ দি দিছোঁ আৰু তেজপাতখিলা যেতিয়া অকণমান ৰঙচুৱা হৈ গৈছে তাত মই পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজিব লাগিব। পিঁয়াজখিনি যেতিয়া অকণমান ৰঙচুৱা হৈ গৈছে তাত মই খুন্দি লোৱা আদা নহৰু দি দিছোঁ। মই একদম পেষ্ট কৰি লোৱা নাই, অকণমান খুন্দি লৈছোঁ আৰু তাৰপিছত দিছোঁ হালধি গুড়ি আৰু হালধি গুড়ি নহৰু আদা পিঁয়াজ চব ভজাৰ পিছত তাত মই মাংসখিনি দি দিছোঁ আৰু প্ৰথমতে মাংসখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। আৰু মাংস পিচবোৰ দেখিব পাৰিছে মই একেবাৰে ডাঙৰকৈ দিয়া নাই, অকণমান সৰু সৰু পিচ কৰিছোঁ। আৰু এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু তাৰপিছত এই কাটি থোৱা আলুখিনি দি দিছোঁ আৰু মাংসখিনি দেখিব পাৰিছে অকণমান ৰঙচুৱা হৈ গৈছে ভাজি ভাজি। আৰু অকণমান যেতিয়া ৰঙচুৱা হৈ যাব তাত এই পচলাখিনি দি দিব লাগিব আৰু পচলাখিনি দি মই ভালকৈ ভাজি লৈছোঁ। আৰু এতিয়া দিছোঁ মই 1 চামুচ মিট মছলা আৰু অন্য মছলা একো ব্যৱহাৰ নকৰোঁ। বেছি মছলা হ'লে আমাৰ থলুৱা খাদ্যবোৰ ভাল নালাগে খাই পেলাই। আৰু যদি আপোনালোকে বিচাৰে তেনেহ'লে মিট মছলা নিদিবও পাৰে, মিট মছলা নিদিয়াকৈও ভাল লাগে খাবলৈ। আৰু এতিয়া ঢাকোন লগাই লগাই এইখিনি ভালদৰে মই সিজাই ল'ম। এতিয়া বিশেষ ইয়াত দিবলৈ একো নাই, মাজে মাজে ঢাকোনখন আঁতৰাই ভাজি থাকিলে হ'ব, নহ'লে বা তলত লাগি ধৰিব পাৰে। আৰু যদি আপোনালোকে গ্ৰেভি খাই ভাল পায় তেনেহ'লে অকণমান পানী দিব পাৰে, কিন্তু গ্ৰেভিতকৈ এনেকৈ ড্ৰাইকৈ খাই বেছি ভাল লাগে। আৰু মাংসখিনি হৈ গৈছে, লাষ্টত মই 3টামান কেঁচা জলকীয়া অকণমান খুন্দি পেলাই দি দিছোঁ, তেতিয়া ইয়াৰ টেষ্টটো আৰু গোন্ধটো আৰু বেছি ভাল হৈ যায়। আৰু এয়া হৈছে মুৰ্গী মাংস কল পচলাৰ সৈতে।
আৰু এতিয়া আনটো ৰেচিপিলৈ আগবাঢ়ো কলপচলা মচুৰ দাইলৰ সৈতে এক মুঠিমান মচুৰ দালি মই আগতীয়াকৈ তিয়াই ৰাখি থৈ দিছিলোঁ আৰু আনফালে পচলাখিনিও পূৰা কাটি মেলি ৰেডি হৈ আছে আৰু এতিয়া এখন কেৰাহী মই গৰম কৰিছোঁ তাত প্ৰয়োজন অনুসৰি মিঠাতেল দিছোঁ তেলখিনি যেতিয়া অকণমান গৰম হৈ গৈছে তাত মই অকণমান পাঁচফোৰণ দি দিছোঁ আৰু পাঁচফোৰণ দিলে গোন্ধটো বহুত ধুনীয়া ওলায় সেইকাৰণে অকণমান পাঁচফোৰণ দিছোঁ আৰু কাটি থোৱা পিঁয়াজ দি দিছোঁ আৰু এই গোটেইখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম আৰু এতিয়া অকণমান হালধি গুড়ি মই তেলতে দি দিছোঁ তেলত যদি হালধি গুড়ি দিয়া হয় তেনেহ'লে কালাৰটো বহুত ধুনীয়া হয় আৰু অকণমান হালধি দিলে হয় তেতিয়া যদি আপোনালোকে বিচাৰে তেনেহ'লে আদা নহৰু অকণমান খুন্দি পেলাই দিব পাৰে কিন্তু আজি মই আদা নহৰু ব্যৱহাৰ কৰা নাই আৰু এতিয়া দিছোঁ পচলাখিনি আৰু পচলাখিনি মই অকণমান ভাজি ল'ম পচলাখিনি অকণমান ভাজি হোৱাৰ পিছতে তাত মই সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু এতিয়া আলু এটা মই এনেকৈ ডখৰকৈ কাটি পেলাই দি দিছোঁ আৰু এতিয়া এইখিনি মই ঢাকোন লগাই পেলাই অলপমান দেৰি সিজাই ল'ম এয়া দেখিব পাৰিছে যে ধুনীয়াকৈ পচলাখিনি ভজা হৈ গৈছে আৰু পচলাখিনি যেতিয়া আধা ভজা হৈ যাব তাত এই তিয়াই থোৱা দালিখিনি দি দিব লাগিব মন কৰিব মই দালিখিনিত পানী দিয়া নাই এতিয়া অকল মচুৰ দাইলখিনি দি দিছোঁ আৰু এই গোটেইখিনি এতিয়া ভাজি লৈছোঁ আৰু এতিয়া দিছোঁ আধা চামুচ জিৰা পাউডাৰ আৰু 1 চামুচ ধনিয়া পাউডাৰ আৰু অন্য মছলা একো ইয়াত দিব নালাগে আৰু জিৰা ধনিয়া পাউডাৰটো সেইটো ফুল্লি অপশ্যনেল হয় যদি দিবলৈ মন নাযায় আপোনালোকে নিদিবও পাৰে আৰু এই গোটেইখিনি অকণমান দেৰি ভাজি হোৱাৰ পিছতে দালিখিনি সিজিব লাগিব সেইকাৰণে ইয়াত প্ৰয়োজন অনুসৰি মই পানী দি দিছোঁ দালিখিনি দিয়াৰ পিছত ঢাকোন লগাই দিছোঁ সিজিবলৈ আৰু এয়া দেখিছে লাহে লাহে দালি ফটা আৰম্ভ কৰিছে আৰু অলপমান দেৰি সিজালে আমাৰ এয়া ৰেচিপি হৈ যাব আৰু এয়া দেখিব পাৰিছে দালিখিনি ধুনীয়াকৈ গলি গৈছে আৰু পচলাখিনিও গোটেই সিজি গৈছে আৰু এয়া হৈছে দালিৰ সৈতে পচলাৰ ভাজি বিৰাট ধুনীয়া হয় এনেকৈ খাবলৈ যদি ট্ৰাই কৰা নাই ট্ৰাই কৰিব চিকেন আৰু কলপচলা যিটো ৰেচিপি হয় সেইটো বহুত বেছি টেষ্টি হয় খাবলৈ আৰু যদি আপোনালোকৰ মাজত কোনোবা যদি চিকেন নোখোৱা আছে তেনেহ'লে আপোনালোকে দালিৰ লগতো ট্ৰাই কৰিব পাৰে দুটা ৰেচিপি বহুত বেছি টেষ্টি হয় আৰু বহুতে চাগে এনেকৈ খাইছে আৰু যদি খোৱা নাই তেনেহ'লে এবাৰ হ'লেও এনেকৈ ট্ৰাই কৰিব আৰু মোক কমেণ্ট বক্সত কমেণ্ট কৰি পেলাই জনাব আৰু দুটাই খাদ্য আমাৰ অসমীয়া থলুৱা খাদ্য হয় আৰু দুটাই বস্তু কলপচলাই বনোৱা হৈছে আৰু পচলা আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি উপকাৰী হয় আৰু আজি ভিডিঅ'টো ইমানেই আছিলে আশা কৰিছোঁ আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে আৰু যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব নাপাহৰিব আৰু কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আৰু ফেমিলি ফ্ৰেণ্ডছৰ মাজলৈ শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কাষতে থকা ছাবস্ক্ৰাইব বাটনটো হিট কৰি পিনে অল কৰি দিব তেতিয়া আহিবলগীয়া সকলো ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব আজিলৈ আহিছোঁ লগ পাম নেক্সট এটা ভিডিঅ'ত আজি বাই বাই